হেল্ল' ফ্ৰেণ্ডছ, নৰ্থ ইষ্ট ব্লগাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি চাবলৈ গৈছোঁ এটা ৱাটাৰফল, আৰু সেই ৱাটাৰফলটো আছে চৰাইদেউ জিলাত। এই চৰাইদেউ জিলাত অৱস্থিত সেই ৱাটাৰফলটো, আৰু সেই ৱাটাৰফলটো আমি চাবলৈ যাম। আৰু আমি গাড়ী লৈ নাযাওঁ, আমি বাইকত যাম। পাপা আৰু মই যাম বাইকত। তাৰ আগতে এটা ইম্পৰ্টেণ্ট কাম আছে। আমাৰ যোনখন ডিস্কভাৰ বাইক আছে, সেই ডিস্কভাৰ বাইকখনৰ পলিউশ্যন যোনখন চাৰ্টিফিকেট, সেই পলিউশ্যন চাৰ্টিফিকেটখনৰ আজি ৰিনিউ কৰিবলৈ আছে। তো আজি আমি প্ৰথমতে পলিউশ্যনখন ৰিনিউ কৰি ল'ম সোণাইত সেই পলিউশ্যনৰ অফিচটো আছে। তো আমি সেই পলিউশ্যনৰ অফিচত গৈ আমি সেই পলিউশ্যন চাৰ্টিফিকেটখন ৰিনিউ কৰিম। তাৰপিছত আমি সেই ৱাটাৰফলটো চাবলৈ যাম, মানে জলপ্ৰপাতটো। তো দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এতিয়া যাবলৈ ৰেডি হওঁ, বলক। জোতা চোতা পিন্ধি লওঁ আৰু বাইকত যাম নহয়, আকৌ বহুত দিগদাৰ হ'ব নহয় আকৌ চেণ্ডেল পিন্ধি গ'লে বাইকত। জোতা চোতা পিন্ধি লওঁ। এতিয়া ঘড়ীটো চাৰ্জ দি থৈছিলোঁ ঘড়ীটো। এতিয়া ঘড়ীটো খুলি লৈ ঘড়ীটো ফিটাত লগাই ল'ব লাগিব। এতিয়া ফিটাত লগালোঁ, এতিয়া বলক। মানে মই কি কৰিছোঁ, জোতা মাৰিছোঁতো। তো আমি যাবলৈ ৰেডি হ'লোঁ। পাপাই এয়া বাইকখন চলাব। এই আন্ধাৰ হৈছে, ৰখিব অলপমান। এয়া পাপাই বাইকখন চলাব ৰেডি। হেলমেট পিন্ধি ল'লে, খালি মোৰ হেলমেট নাই। মই এতিয়া হেলমেট ল'ব লাগিব নতুনকৈ। ৰেডি হৈ গ'লোঁ, জোতা পিন্ধি ল'লোঁ। চাওঁ এতিয়া যাবলৈ ওলালোঁ। মামা দাদা, আমাক দেখাই নাইচোন। দাদা মাৰিবি। আমি এতিয়া অলপমান ATMত সোমাইছোঁ, কাৰণ পইচা হাতত নাই, মানে মানি বেগত পইচা নাই, খালী হৈ আছে পকেট। তো আমি এতিয়া 1500 টকামান পইচা উলিয়াব লাগিব ATMৰ পৰা, তাৰপিছত আমি গৈ থাকিম। আমি এতিয়া আহিছোঁ বাইকৰ গেৰেজলৈ, আৰু পিছ চকাটোৰ হাৱাটো অলপমান কমি আছিলে। মানে পিছ চকাটোৰ হাৱাটো কিয় কমিল, কাৰণ আমি অলপমান অফ ৰ'ডিং কৰিছিলোঁ বাইকখনলৈ মানে, আৰু সেইকাৰণে পিছৰ চকাটো অলপমান হাৱাটো কমি আছে। সেইকাৰণে অলপমান হাৱাটো দি লৈ চিধা আমি গৈ থাকিম। অঁ, এয়া কি হ'ল আকৌ, উল্টা হৈ গ'ল যে। মোৰতো ঘূৰাইছে নেকি আপোনালোকৰ? ৰ'ব মই ঘূৰাই দিছোঁ এতিয়া, ৰ'ব। আমি এতিয়া পাইছোঁ নাপুক, আৰু আগত গৈ আছে এখন মেজিক ট্ৰাক। কিন্তু বহুত দীঘল দীঘল বাঁহ আনিছে, কিন্তু ক'ৰ পৰা আনিছে নাজানো, কিন্তু আনিছে কিন্তু বহুত দীঘল দীঘল বাঁহ। এই বাছখনত এদিনমান যাব লাগিব গুৱাহাটীলৈকে। এইখন শ্লিপাৰ ক্লাছ বাছ হয়, আৰু এয়া হৈছে ভি চিলাৰী মূৰ্তি। আৰু এতিয়া আমি পাম সোণাৰী দলং, আৰু সোণাৰী দলং ক্ৰছ কৰিয়ে পাম পলিউশ্যন চেণ্টাৰ অফিচ। তো আমি এতিয়া পলিউশ্যন চেণ্টাৰত গৈ চাৰ্টিফিকেটখন ৰিনিউ কৰি চিধা আমি যাম ৱাটাৰফল চাবলৈ। বাইকখন পাপাৰ হয়, কিন্তু মই পাপাৰ কাগজ পত্ৰবোৰ লৈ মই ৰেডি হৈ আছোঁ পলিউশ্যন ৰিনিউ কৰিবলৈ কাৰণে। এতিয়া এই যোনটো পলিউশ্যন টেষ্টিং কৰে, যোনটো ৱাৰ আছে, মানে সেইটো যোনটো চেঞ্চৰ আছে, সেই চেঞ্চৰটো বেলেগ এখন গাড়ীত লাগি আছে। তাৰপিছত আমাৰ বাইকখন লগাব চাইলেঞ্চাৰত, তাৰপিছত আমাৰ পলিউশ্যন ৰিনিউ হৈ যাব। আমাৰ পলিউশ্যন চাৰ্টিফিকেট ৰিনিউ কৰা হ'ল। তো পাপা এতিয়া বেগত ভৰাই আছে। তো এতিয়া যাবলৈ ওলাইছোঁ এতিয়া, বলক। আমি এতিয়া সোমাইছোঁ সোণাৰী তেল ডিপু, মানে SR তেল ডিপুত সোমাইছোঁ। আৰু তেল একেবাৰে বাইকত নাই, মানে ৰঙা কাটা লাগি আছিলে। তেতিয়া SR তেলটো ভৰালোঁ 200 টকামানৰ, কাৰণ দূৰ আছে অলপমান। সোণাৰীৰ পৰা 30 মান হ'ব 4 কিলোমিটাৰ। তো তেলটো ভৰালোঁ আগত। প্ৰুফ লাগেতো, নহয় জানো মানুহক? কিतना হ'ব? 2.26 লিটাৰ। আমি সোণাৰীত আহি তামোল খাই ল'লোঁ এখনকৈ। পাপাই এখন খালে, মই এখন খাই ল'লোঁ, কাৰণ ভাত খাইছিলোঁ, তামোল খোৱা নাছিলোঁতো। মুখখন টেঙা টেঙা লাগি আছিলে, সেইকাৰণে খাই দিলোঁ। তো আমি এতিয়া পালোঁ ৱাটাৰফলটোলৈ যোৱা ৰাস্তাটো। আপোনালোকে দেখিছে ৰাইট ছাইডৰ যোনটো ৰাস্তা, সেই ৰাস্তাটোৰ ফালে আমি এতিয়া সোমাই যাম। তো বলক আগুৱাই এতিয়া।
এটা চাইনবোৰ্ড দেখিছোঁ কিবা শান্তিপুৰ লিখা আছে নিশ্চয় এই ঠাইখনৰ নাম শান্তিপুৰ হ'ব পাৰে দেই এতিয়া আমি আগুৱাই গৈ আছোঁ চাহ বাগানৰ মাজে মাজে এই গোটেইটো চাহ বাগান অকল কিনাৰে কিনাৰে আৰু ব'লক এতিয়া আমি চিধা আগুৱাই যাওঁ কথা নাপাতো এতিয়া ব'লক আপোনালোকে যে দেখি আছে আগত জংঘলবোৰ যে পাহাৰ জংঘল দেখি আছে সেই জংঘলৰ ভিতৰতে সেই ৱাটাৰফলটো আছে তো আমি সেই তালৈ আমি বাইক লৈ গৈ আছোঁ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে কেনেকুৱা কেনেকুৱা ধৰণৰ জংঘল আছে ৱাটাৰফল আছে তো ব'লক আমি আগুৱাই থাকোঁ এতিয়া আহি পালোঁ শিলঘাগৰি চাবলৈ আহিছোঁ আমি শিলঘাগৰি ৱাটাৰফল তো প্ৰথমতে এণ্ট্ৰিটো কৰি ল'ব লাগিব ফৰেষ্ট অফিচ আছে এখন আৰু এই ঠাইখনৰ নাম হৈছে হালোৱা হালোৱা নহয় জানো মই আপোনাক তোলা নাই মই নিজক তুলি আছোঁ অকল আমি এতিয়া এইফালেদি যাম এই ৰাস্তাটো দেখিছে আপোনালোকে আমি এইফালেদি বাইক লৈ যাম প্ৰথমতে এণ্ট্ৰিটো কৰি লওঁ তো আমাৰ এণ্ট্ৰি কৰা হ'ল আমি ৰেজিষ্টাৰত এণ্ট্ৰি কৰিলোঁ এতিয়া চিধা আমি জংঘলৰ মাজে মাজে যাবলৈ আৰম্ভ কৰিলোঁ চাওক বন্ধুসকল এয়া অলপ চলপ জংঘল নহয় কিন্তু বহুত ডাঙৰ জংঘল হয় তো আমি একদম ডাঙৰ এক্সপিৰিয়েঞ্চ ল'বলৈ গৈ আছোঁ মানে ভয়ানক এক্সপিৰিয়েঞ্চ ল'বলৈ গৈ আছোঁ চাই থাকক ভিডিঅ'টো লাষ্টলৈকে আপোনালোকে ভিডিঅ'টো চাই মজা পাব ভালকৈ আছোঁ খালি কমিছে অলপ ভাবিচোন নাই ইমান জয় হনুমান জয় বজৰং বলী ভয় লগা নাই তোমাৰ ভয় লাগিব পাৰে জয় হনুমান মোৰ ভয় লগা নাই কোনো মজা হৈছে এক্সপিৰিয়েঞ্চটো ভাল লাগিব আমি ইয়াত সোমাই ভয়টো লাগিব বাৰু নহয় জানো ভয় লগাটো স্বাভাৱিক শিলগুটি আছে চুচুৰিব চাৰিচকীয়া যাবতো নহ'বা মানে বাৰিষা চিজনত দিগদাৰ আৰু ন বোকা হ'ব পুৰা আমি আহি আছোঁ একদম জংঘলৰ মাজে ভয় লগাটো স্বাভাৱিক কিন্তু চাই কিন্তু বহুত ভাল লাগিছে জয় বজৰং বলী জয় হনুমান ডাঙৰীয়া গছ এজোপা আছে কিন্তু দেই সেৱা কৰি যাম এটা বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ আজি পালোঁ কিন্তু হয়নে মজা এক্সপিৰিয়েঞ্চ এই চাওক জংঘল মানুহ কিয় দেখুৱাইছো ন বাবা ৱাটাৰ চাপ্লাই ৱাটাৰ এক্সপিৰিয়েঞ্চ পাৰিবা মই নামিলোঁ দেই এইবাৰ এতিয়া অফ ৰোডৰ এক্সপিৰিয়েঞ্চ ল'বলৈ গৈ আছোঁ এতিয়া বাইকত হা পানীখিনি দেখাম এইখিনি এয়া অফ ৰোডিং হ'বলৈ গৈ আছে আহা আপা চালা পাৰিব নাই কিয় নোৱাৰিব হয় নাই আজি কিন্তু বহুত ভাল লাগিল ন বাবা মোৰ মানে জীৱনত প্ৰথমবাৰ কাৰণে জংঘল ফুৰিব আহিছোঁ কিন্তু এনেইতো বহুত ভয় খাওঁ কিন্তু আজি সাহস কৰি ভিডিঅ' বনাবলৈ আহিছোঁ এইটো মোৰ মেমৰি হৈ যাব কিন্তু ইউটিউবৰ ভিডিঅ'ত Lala, ini betul? Anak itu
গৈ থাকা একো মানুহ আছে বুজিছে জংঘলবোৰ কি আৰু এনেকুৱাই থাকে জংঘল নহয় জানো এইখিনি গোটেইটো থাকিব দিব নহ'বা ভিডিঅ'ত নহয়নে ভিডিঅ'টো গোটেই থাকিব দিম বোলো দীঘলকৈ বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ পাইছোঁ আজি অঁ তিনিআলিতে পাবলৈ গৈছে ন চিধা নেকি আমি এটা উঠিব পাইছোঁ বাজাজ ডিস্কভাৰ এক্স একদম জোৰ দেখুৱাই দিলোঁ আজি চাই গছবোৰ একদম বহুত ওখ হয় মানে বহুত দীঘল দীঘল গছবোৰ চাই সকলোকে চিধা চিধা একদম চিধা চিধা জানো ফটো তুলিবলৈ ভাল হ'ব বুজিছা নাই ন চৰাই মাত শুনি পাইছোঁ চৰাই মাত নহয় নহয় নেকি এইফালে হয় জংঘল আকৌ ভয় লাগিছে নেকি মোৰ কিন্তু অলপ অলপ লাগিছে নাই লগা তোৰ জংঘল কাটিছিল ন বা এইটো হয় হৈ জানো ক'লা হয় চাগে দূৰ আছে কিন্তু কৈছিলে অলপমান জংঘল দেখুৱাইছো আৰে ৰাস্তাফালে এনেকা মাৰি আছে হাতে বিকাই গৈছে ৰাস্তাটোৱে দেখা যায় জংঘল দেখা যায় জংঘল ৰাস্তাত দেখা কি হ'ব দিছে নেকি নাই দেখা পোৱা নাই দেখুৱা বৰ দেখুৱা নাই জংঘল মানে বেছি অলপমান দূৰৰ পৰা দেখুৱাব লাগিব কথাটো নহয় হেৰি হয় কালভাৰ হয় হাতী লৈছিলা নেকি ঠিক নাই হ'ব পাৰে ন হ'বা ক'ত গৈ আছোঁ দেই কালভাৰ যাম জানো কা ব'লা কথা কথা মানুহ চান যোৱা নাই কিন্তু এইফালে একো চিন নাই ইয়াত গাড়ী যোৱা ৰাস্তা আছে ন নিজে লাগিব নেকি মই মাৰি দিছোঁ নহ'লে ব'লা আৰু আছে ন বাবা লাই লাই Let's go! এইবোৰ তল গছ নেকি
এইখিনিতে মোৰ ষ্টেমিনা শুকাই যাব বাপৰে বহুত ওখ আছে দেই কিন্তু ৰাস্তা কিন্তু বহুত ওখ আৰু এইফালে হয় নে নহয় গম পোৱা নাই এতিয়ালৈকে কিন্তু ৰাস্তাটো লাহে লাহে বেছি ওখ হৈ গৈ আছে আংকুল চিপছ পেকেট দেখিছোঁ যে ইয়াত নিশ্চয় ফুৰিব আহিছিলে চাগে নিশ্চয় ফুৰিব আহিছিলে চাওক বন্ধুসকল এয়া আপোনালোকে যে শুনিলে আংকুল চিপৰ কথা যে আংকুল চিপৰ পেকেট কিবা পেকেট দেখিছে এইবোৰ 6 মাহ 7 মাহৰ আগৰ আংকুল চিপছৰ পেকেট হয় তাৰপিছৰ পৰা ইয়াত কোনো মানুহ অহা নাছিলে আমি অকল ইয়ালৈ আহিছোঁ পাপা আৰু মই অকল এই জংঘলৰ মাজত তো এতিয়া আমি আগুৱাই গৈ আছোঁ আগত ওলাব নিশ্চয় ৱাটাৰফল তো আমি আগবাঢ়ি এতিয়া গৈ আছোঁ অঁ নিশ্চয় এইফালে হ'ব বুজিছা কাৰণ এইফালেহে পেকেটবোৰ বেছি আছে যাম নে খোজ বহিম অঁ ভাগ লাগি গৈছে কিন্তু কেতিয়াবা গৈছিলে অঁ ভালেখিনি হৈছিলোঁ তোৰ ওপৰত টাৰ্ণিংবিলাক কাঢ়া কাঢ়া টাৰ্ণিং আছে ন এতিয়া পাব লাগিছে নেকি বাটাকিও পৰি আছে বা কাটিছিলে চাগে চাওক বন্ধুসকল এয়া কোনো পচা বাঁহ নহয় ইয়াত আগতে হাতী আহিছিলে আৰু হাতীয়ে মানে কুমলীয়া বাঁহবোৰ খাই ইয়াতে ভাঙি থৈ গৈছিল তো আমি পিছতে গম পালোঁ যে এয়া সঁচাকৈ হাতীয়ে কাম কৰিছিলে মানুহে মানে এইবোৰ বাঁহ কাটি থৈ যোৱা নাছিলে মানে তো ঠিক আছে বোলোচোন আগুৱাই গৈ থাকোঁ এতিয়া চাবা আছে নামোতেতো সুবিধা আৰামছে নামিব পাৰিম গাড়ী বহুনে এক্সপিৰিয়েঞ্চ লৈছোঁ দেই সেইবোৰ আল্টিমেট এক্সপিৰিয়েঞ্চ জীৱনত নোপোৱা কেনেকুৱা টাৰ্ণিং মজা হয় ন আমি আহি গম পালোঁ যে আমি অলৰেডি এটা টিলা ক্ৰছ কৰি আহিলোঁ সেইকাৰণে আমাৰ ৰাস্তাটো লাহে লাহে মানে ডাউনৱাৰ্ড হৈ আহি আছে তো আমি এতিয়া গৈ আছোঁ ডাঙৰীয়া থকা ঠাই পিয়ৰ নহ'ব একদম বটল চটল আছে ন এয়া গোটেই বেছি চিপছ টিপছ পেকেট দোকানে এবাৰ আছে কি ঠিক ন বাবা অলপ চাফা চাফ চিকুণ দেখিছোঁ যে এইটো কি লিখিছে বাবা পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখিব এতিয়া কোনফালে যাব লাগে ক'তো যাব নালাগে আমি অলৰেডি পাই গ'লোঁ আৰু এয়া হৈছে শিলঘাগৰি ৱাটাৰফল য'ত নেকি চৰাইদেউ জিলাত অৱস্থিত আৰু এতিয়া খৰাং ছিজন চলি থকাৰ কাৰণে পানী শুকাই গৈছে আৰু এতিয়া ইমান চাবলগীয়া নাই কাৰণ পানী শুকাই যোৱাৰ পিছততো ৱাটাৰফলছটো নহয় সেইকাৰণে অলপমান পৰিৱেশটোৱে চাবলৈ অলপমান ৰখিলোঁ ইয়াত চাওক বন্ধুসকল আমি একদম জংঘলৰ ভিতৰত সোমাই আহিলোঁ মানে বহুত দূৰ আমি দুটা টিল্লা মানে দুটা পাহাৰ ক্ৰছ কৰি আহি একদম জংঘলৰ মাজত সোমাই আহি এই শিলঘাগৰি ৱাটাৰফল চাব আহিছোঁ আৰু আগত কিবা এটা মাত শুনি আছিলোঁ কিবা যেন মানুহে যেন খৰি ফালিলে যেনেকুৱা শব্দ হয় আৰু বাঁহ ফালিলে যেনেকুৱা শব্দ হয় তেনেকুৱা ধৰণৰ শব্দ শুনি আছিলোঁ সেইকাৰণে পাপাই মোক মনে মনে থাকিব ক'লে আৰু পাপাই ভালদৰে কাণ দি শুনি আছিল কাৰণ পাপাই যেতিয়া আগত ডেকা কাল আছিলে তেতিয়া পাপাই জংঘলত
ঘূৰি ফুৰিছিলে আৰু জংঘলৰ এক্সপিৰিয়েঞ্চ পাপাৰ ভালদৰে আছে আৰু সেইকাৰণে পাপাই ভালদৰে শুনি আছিলে কি বস্তু হ'ব পাৰে, তো সেইকাৰণে মোক মনে মনে থাকিব ক'লে আৰু ভালদৰে পাপাই শুনি আছিলে। পিছত পাপাই অনুমান কৰিব পাৰিলে যে এয়া সঁচাকৈ হাতীয়ে হয় আৰু 100 মিটাৰ দূৰত আছে এই হাতী জাকটো, আৰু এই হাতী জাকত 30-35টা হাতী একদম গেৰাণ্টি আছে পাপাই ক'লে। আৰু এতিয়া আমি 1 মিনিটো ৰখিব নোৱাৰোঁ, ইয়াতে আমি একদম বাইক লৈ যাবলৈ আৰম্ভ কৰিলোঁ। আমি এট লাষ্ট ফৰেষ্ট অফিচখেলা দেখিবলৈ পালোঁ, কিন্তু বহুত দেৰি লাগিলে আমি উভতি অহাত। আৰু কেনেকুৱা লাগিল ভিডিঅ'টো নিশ্চয় জনাব, আৰু আপোনালোকে যদি আহিব বিচাৰে নিশ্চয় আহিব পাৰে, কিন্তু মানুহ বেছি লৈ আহিব, কাৰণ আমি দুজন গৈ বহুত ভয় খালোঁ, পাপা আৰু মই গৈ। তো ভিডিঅ' মানে আছিলে, থেংক ইউ, বাই বাই।